নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ বিজ্ঞানৰ বিদ্যুৎ পাঠটোৰ থাৰ্ড পাৰ্টখিনি। চ' আমি ছেকেণ্ড পাৰ্টলৈ আমি এইখিনি 12.3 এক্সাম্পল কৰিছিলোঁ আৰু এতিয়া আমি 12.4 আৰু 12.5 এক্সাম্পল এতিয়া কৰিম। চ' আমি প্ৰথমতে কৰিবলৈ লৈছোঁ 12.4। ইয়াত কি দি আছে আমি ভালদৰে প্ৰথমতে পঢ়ি ল'ব লাগিব। মই প্ৰথমতে কৈছোঁ কুৱেশ্যন এটা দিয়া থাকিলে ভালদৰে তাক পঢ়ি ল'ব লাগে, তাৰপিছতে আমি ছল্ভ কৰিব পৰা যায়। চ' ইয়াতে আছে এটা বৈদ্যুতিক হিটাৰৰ দুটা প্ৰান্তৰ বিভৱভেদ 60 ভোল্ট আৰু ই উৎসৰ পৰা 4 এম্পিয়াৰ প্ৰবাহ আহৰণ কৰে। বিভৱভেদ 120 ভোল্টলৈ বঢ়ালে হিটাৰটোৱে কিমান প্ৰবাহ ল'ব? প্ৰথমতে কৈছে যে আমাক বৈদ্যুতিক হিটাৰ দুটাৰ প্ৰান্তৰ বিভৱভেদ ইমানখিনি আৰু সি প্ৰবাহ উৎসটোৰ পৰা প্ৰবাহ লৈ ইমানখিনি। তেতিয়াহ'লে বিভৱভেদটো যদি বঢ়ায় তেতিয়াহ'লে হিটাৰটোৰ প্ৰবাহ কিমান হ'ব সেইটো বস্তু আমি উলিয়াব লাগে। কিন্তু এই বস্তুটো উলিওৱাৰ আগতে আমি আৰু এটা বস্তু উলিয়াই ল'ব লাগিব। চ' আমি এই বিভৱভেদ আৰু প্ৰবাহ দিয়া আছে, তেতিয়াহ'লে আমি তাঁৰডালৰ বৈদ্যুতিক হিটাৰটোৰ ৰোধটো উলিয়াই ল'ব লাগিব। চ' ৰোধটো উলিয়ালেহে আমি আকৌ কি পাম, ৰোধ আৰু ভিটো আকৌ ছেকেণ্ড কেছটোত বহালে তেতিয়াহ'লে আমি আকৌ আইটো পাম। কিমান এম্পিয়াৰ প্ৰবাহ লৈছে সেই আইটো পোৱা যাব। চ' এতিয়া আমি প্ৰথমতে লিখিব লাগিব যে মই সহজকৈ কৈ দেখাইছোঁ সমাধান। প্ৰথমতে লিখা আছে দিয়া আছে, তো আমি লিখিব লাগিব দিয়া আছে। আমাক কি দিয়া আছে বাৰু? এটা বৈদ্যুতিক হিটাৰৰ দুইমূৰৰ বিভৱভেদ। চ' প্ৰথমতে লিখিম ভি ইকুৱেল টু 60 ভোল্ট। তাৰপিছত আই ইকুৱেল টু কিমান এম্পিয়াৰ প্ৰবাহ লৈ গৈছে? 4 এম্পিয়াৰ। চ' এতিয়া আমি ইয়াৰ পৰা আমি কি ওলাম? ৰোধটো উলিয়াই ল'ম প্ৰথমতে। আচলতে হিটাৰটোৰ ইমানখিনি ভোল্টৰ বৈদ্যুতিক হিটাৰৰ বিভৱভেদ ইমানখিনি 4 এম্পিয়াৰ প্ৰবাহ লৈছে। আচলতে ইয়াৰ ৰোধটো কিমান? চ' আমি ৰোধটো কি ওলাম? আমি জানো যে আমি ৰোধ ওলাওঁটো কি পাইছোঁ আৰু? ভি ইকুৱেল টু আই আৰ, মানে কি ইয়াত আৰ আছে। চ' এই দুটা যদি জানো তেতিয়াহ'লে আমি আৰটো উলিয়াব পাৰিম। চ' আমি আৰটো উলিয়াই ল'ম। আৰটো ইফালে আছে, আইটোৰে কি কৰিলোঁ? আইটোৰে ইফালে আনোতে ভিক ডিভাইড হৈ গ'ল। চ' আৰ ইকুৱেল টু ভি বাই আই। চ' এতিয়া আমি ভিৰ মান বহাই দিম। ভি মান আছে 60 আৰু আছে 4। কিমান হ'ব? 15 ওম। ওমটো হৈছে আৰু এছআই আকৌ ৰোধৰ এছআই আকৌ হৈছে 15 ওম। চ' আমি প্ৰথমতে পাই গ'লোঁ। চ' এতিয়া আছোঁ আমি, আমাক কৈছিলে কি যে বিভৱভেদ যদি 120 ভোল্টলৈ বঢ়ালে হিটাৰটোৱে কিমান প্ৰবাহ ল'ব? এইবাৰ আমাক আই উলিয়াব দিছে যদি হিটাৰটোৰ বিভৱভেদ 60 ঠাইত 120 হয়। আৰু আমাৰ তেতিয়াতো তাৰ কি বোলে হিটাৰটোৰতো ৰোধটো একে থাকিব। চ' আমি ৰোধটো এতিয়া উলিয়াই ল'লোঁ। চ' এতিয়া আমি কি কৰোঁ, লিখিম আকৌ যেতিয়া হিটাৰটো বৈদ্যুতিক হিটাৰ বুলি লিখিলেও হিটাৰ বুলি লিখিলেও হৈ যায়। হিটাৰৰ দুই প্ৰান্তৰ, আপোনালোকে বুজি পাইছেনে মোক কমেণ্ট কৰি নিশ্চয় জনাব। প্ৰান্তৰ বিভৱভেদ 120 হ'লে তেতিয়া প্ৰবাহৰ মান হ'ব বুলি কয়। প্ৰবাহ হ'ব সেনেকৈ লিখিলে হৈ গ'ল। মান হ'ব কিমান হ'ব? চ' এই কেছত আমি কি জানো, আমাক এইবাৰ ভি কিমান দি আছে? 120 ভোল্ট। এইটো ভি মানে ভোল্ট বুজাইছে আৰু বিভৱভেদ আকৌ ভি বুজায়। চ' বিভৱভেদৰ আকৌ ইউনিটটো ভোল্ট বুজায়, ভিৰে বুজায়।
চ' 120 আৰু আমি কিমান জানো এইবাৰ 15 ওম এতেকে ফিজিকেলটো আই আৰ চ' আইটো ইফালে আনিলোঁ ভি বাই আৰ চ' ভি বাই আৰ ভিৰ ঠাইত কিমান আছে 120 আৰু ইফালে আছে 15 চ' ইজুকেলটো আই ইজুকেলটো কিমান হ'ব কৰিলে 8 এম্পিয়াৰ চ' আমাৰ উত্তৰ ওলাই গ'ল চ' আপোনালোকে এতিয়া কিতাপৰ লগত মিলাই চাওক যে কিতাপৰ লগত ঠিক আছে নাই চাওক এতিয়া মাজৰ চাৰিটা পাবা 8 এম্পিয়াৰ আপোনালোকে বুজি পালে এই কুৱেশ্যনবিলাক যদি আমি কুৱেশ্যনটো ভালকৈ প্ৰথমতে পঢ়ি লওঁ আৰু কি দিয়া আছে আৰু আমি কি উলিয়াব লাগে সেই বস্তুখিনি যদি আমি ভালদৰে বুজি পাওঁ তেতিয়াহ'লে এই কুৱেশ্যনবোৰ ছল্ভ কৰা অতি সহজ হৈ পৰে আমি এইবাৰ কৰিব লৈছোঁ 12.52 এইবাৰ আমি সমাধান কৰিম চ' মই প্ৰথমতে লিখি লৈছোঁ সলিউশ্যন 12.5 দিয়া আছে চ' আমাৰ প্ৰথমতে কি দিয়া আছে আমি সেই বস্তুটো লিখি ল'ম চ' দিয়া আছে যে 1 মিটাৰ দৈৰ্ঘ্যৰ চ' আমি লেংথটো গমেই পালোঁ লেংথটো কিমান হৈছে লেংথটো হৈছে 1 মিটাৰ তাৰপিছত 1 মিটাৰ লিখিলোঁ তাৰপিছত কৈছে ধাতুৰ তাঁৰডালৰ ৰোধ আমি ৰোধটো লিখিম আৰ ইকুৱেল টু 26 ওম তাৰপিছত তাঁৰডালৰ ব্যাস কিমান বুলি কৈছে ব্যাসো আমি ডিৰে বুজাওঁ ডি হৈছে 0.3 mm চ' চাওক আমি এটা বস্তু লক্ষ্য কৰিব লাগিব যে আমাৰ ইউনিটবিলাক এছ আই এককত আছে নাই চ' এইটো মিটাৰত আছে এছ আই এককত আছে এইটো ওম ৰোধৰ এছ আই একক ওম ঠিকে আছে ডিষ্টেঞ্চ এইটো ডায়মিটাৰটো এটা ডিষ্টেঞ্চ চ' ডিষ্টেঞ্চৰ ইউনিটটো কিয় থাকিব লাগে মিটাৰত থাকিব লাগে ইয়াত কি আছে মিলিমিটাৰত আছে চ' আমি ইয়াক কি কৰিম মিটাৰলৈ আমি ট্ৰেন্সফাৰ কৰিম মিটাৰলৈ ট্ৰেন্সফাৰ কৰিলে 0.3 ইনটু 1000ৰে পূৰণ কৰিব লাগিব চৰি এইটো ভুল হৈ গৈছে দেই 0.3 হৰণ 1000 চ' আমি 1000 এইটো হৰণ কৰিব লাগিব চ' আমি হৰণ কৰিলে কি হ'ব এইটো হ'ব 0.0003 মিটাৰ চ' ইয়াক আমি কি বুলি লিখে চ' আমি দশমিকটি কি কৰিছোঁ দশমিকটো এইখিনিলৈ লৈ আহিছোঁ চ' ইয়াত তিনিটা দশমিক চ' আমি এই দশমিকটো এই 3ৰ পিছফাললৈ লৈ আহিছোঁ চ' আমি অকল 3ৰ পিছফালে আহিলে 3ৰ পিছত আছে ইয়াত আছে ধৰা ইয়াত আছে 0 চ' কাৰণে আমি লিখা নাই আৰু দশমিক 0 আছে 3 আনিলোঁ সেইটো কাৰণে আমি কি লিখিব আমি কেইটা ঘৰ আনিলোঁ 1 2 3 4টা ঘৰ আনিলোঁ সেইকাৰণে 10 টু দি পাৱাৰ পিছুৱাই আনিছোঁ যিহেতুকে আমি চ' ইয়াক -4 বুলি লিখিম মিটাৰ তোমালোকে বুজি পালা এইটো এই লাইনটো মোৰ ভুল হৈছিলে পূৰণ নহয় সদায় সৰুৰ পৰা ডাঙৰ কৰিব লাগিলে হৰণ আৰু ডাঙৰৰ পৰা সৰু কৰিব লাগিলে পূৰণ চ' এইটো বস্তু তোমালোকে বুজি পালা ডিটো পালা চ' ডিটো পোৱাৰ পিছতেই আমি কি কৰিব লাগিব আমি আৰু এটা বস্তু উলিয়াই লাগিব আমি এটো উলিয়াই লাগিব তাঁৰডালৰ কালি চ' আমি কালিটো আমাক ইয়াত দিয়া নাই কিন্তু আমি উলিয়াই ল'ব লাগিব আমি কালিটো কেনেকৈ উলিয়াই ল'ম কালিৰ সূত্ৰটো হৈছে পাই আৰ স্কুৱাৰ চ' পাই মান আমি চবে জানো 3.14 আৰু আমাৰ এইটো স্কুৱাৰ কৰিলে আৰ স্কুৱাৰ চ' এইখিনিতে এটা মই বস্তু ক'ব লৈছোঁ ইয়াত আমি মই ছাইডত উলিয়াই দিছোঁ আৰটো হৈছে ব্যাসাৰ্ধ বৃত্ত মই এইখিনিতে যিসকলে বৃত্তৰ ব্যাস আৰু ব্যাসাৰ্ধ বুজি নাপায় তেওঁলোকৰ কাৰণে পটককৈ মই এটা বস্তু দিছোঁ এইটো কেন্দ্ৰবিন্দু এইডাল হৈছে ব্যাস আৰু ব্যাসাৰ্ধ হৈছে এইখিনিৰ পৰা এইখিনিলৈকে দুডাল ব্যাসাৰ্ধ লগ লাগি এডাল ব্যাস হয় বুজিছেনে এইটো দুডাল ব্যাসাৰ্ধত দুডাল ব্যাসাৰ্ধৰ মানটোৰে এডাল ব্যাস হয় এইবিলাক এডাল ব্যাসাৰ্ধ কিন্তু আকৌ এই দুডাল এনেকৈ কেন্দ্ৰবিন্দুৰ মাজেৰে অহা দুডাল ব্যাসাৰ্ধ লগ লাগি এডাল ব্যাস হয় চ' গম পালোঁ আমি এতিয়া আৰৰ মানটো কিমান হ'ব এইটোৰ আধাখিনি হ'ব চ' আৰৰ মান হ'ব
r ৰ মান হ'ব 1.5 into 10 to the power minus 4 সো হল তাৰপিছত এতিয়া আমি r স্কয়াৰ কৰিম r স্কয়াৰ কৰিলে 1.5 into 10 to the power minus 4 স্কয়াৰ সো 3.14 থাকিলে এটো তাৰপিছত ইনটু 1 স্কয়াৰ কৰিলে এটো 2.25 হ'ব 2.25 into আৰু এটো স্কয়াৰ কৰিলে এটো স্কয়াৰ কৰিলে কি হয় এটো পূৰণ হৈ যাব এটো তা ঘাত যেহেতু এটো পূৰণ হৈ যাব মই 8 হৈ যাব গম পালা এতিয়া আমি কি জানো দে এতিয়া আমি আমাক কি আমাৰ উলিয়াব দিছিলে কি আমাৰ তাৰ ৰোধকতা কিমান উলিয়াব দিছিল ৰোধকতা আমি ৰোধকতা এটা খুলিয়া উত্তৰটো কি আছিল r rho l by a এটো হৈছে ৰোধ হৈছে এটো ৰোধকতা সো ৰোধকতাটো আমি কি কৰিলো এফালে আনিলো আনিব লাগিলে কি হ'ব প্ৰথমতে r ৰ লগত এটো পূৰণ হ'ব r a আৰু l টো ইফালে কি তললে সৰল হৈ আহিব এটো সো ইয়াতে আমি মান বহাই দিলো r ৰ মান আছিল আমাৰ কিমান আছিল r ৰ মান 26 into 2.25 into 10 to the power minus 8 সো ইফালে থাকিল আমাৰ ইফালে থাকিল কি আছিল তলত 1 সো এটো পূৰণ কৰিলে কিমান হ'ব এটো পূৰণ কৰিলে হ'ব 183.698 থাকিলে সো তলত 1 থাকিলে আৰু 1 টো আমাৰ আসলে হেৰি নাই এটা কিমান হ'ব এতিয়া আমি কি কৰিম 1 টো নাই বুলি থৈছো আমাৰ সো 1 টো যেটো একো তলত 1 থাকিলে আমি লিখিব নালাগে সো আমি হলো লিখি দিল বাৰু এটো ইয়াত কি হৈছে আমি দশমিকটো তেতিয়া দশমিকটো কি কৰিছিল আমি এটা চাও দশমিকটো যেতিয়া এইফালে আনিছিলো তেতিয়া এটো মাইনাস আছিল যদি আমি দশমিকটো ইফালৰ পৰা ইফালে উঠাই নিলো হেতেন তেতিয়া আমাৰ কি হলো প্লাস হলতেন সো এবাৰ প্লাস হ'ব সো এবাৰ কি হ'ব আমি ইয়ালৈকে আনিম 1.8369 into 10 to the power minus 8 আছিলে এবাৰ আমি দুটা ঘৰ পজিটিভ হলে নিলো সো প্লাস হইল না সো ই কি হ'ব -6 থাকিব সো আমি এনসারটো সো এখিনি হৈছে সো লাষ্টত আমি এনসারটো লিখি দিছো এখিনিত এনসার বুলি দিছো মই 1.8 এটো ডাঙৰ এটো কেনে আমি দুটা ঘৰ ৰাখিম 8 4 কৰি দিলো 10 to the power 6 এটো ওম মিটাৰ হ'ব ৰোধকতা ওম মিটাৰ লিখে সো এটো ওম মিটাৰ হ'ব সো আমাক কৈছে যে এই বস্তুটো এ চাব দিছিল যে 12.2 ৰ পৰা পদাৰ্থৰ ভিতৰত কি হ'ব পাৰে উলিওৱা আমি ৰোধকতা থকা যিখন লিষ্ট আছিল তাত আমি চাম এই ৰোধকতা লিষ্টখন চাম 1.84 ইয়াত 1.84 কোড আছে চাম এটো চাম অনটো 6.84 1.8 চাম ম্যাঙ্গানিজ 1.84 10 to the power -6 সো আমি এনসারটো আমি ম্যাঙ্গানিজ পাই গলো তোমালোকে জানিলা কেনেকে উলিয়াব লাগে সো আমি এইবাৰ আলোচনা কৰিবলৈ লৈছো 12.6 এটা আমি সমাধান কৰিব লাগে সো আমি এতিয়া প্ৰথমতে কি কৰিম সো ইয়াত কি আছে আমি প্ৰথমতে আনিব লাগিব এল দৈৰ্ঘ্যৰ এ কালিৰ প্ৰস্থচ্ছেদৰ তাঁৰডালৰ ৰোধ 4 ওম একে পদাৰ্থৰ অন্য এডাল একে পদাৰ্থটো একে বুলিছে একে পদাৰ্থৰ অন্য এডালৰ L/2 দৈৰ্ঘ্যৰ আৰু টুৱাইস এ কালিৰ প্ৰস্থচ্ছেদৰ তাঁৰৰ ৰোধ কিমান হ'ব উলিয়াব দিছে সো আমাক এটো উলিয়াব দিছে সো আমি এটো প্ৰথমতে কি কৰিম সো ইয়াত আমাৰ মান বিলাক তেনেকে দিয়া নাই বৰছি দুই এটা মান দিয়া আছে সো ইয়াত আমাক কিটো মানে অলপ কন্ডিশন হিচাপত দিছে আমাক বস্তুটো আমি কন্ডিশন কিটা আমি চাব লাগিব কি কৈছে কি উলিয়াব দিছে প্ৰথমতে সো আমি সেই বস্তুটো লক্ষ্য কৰিব লাগিব সো আমাক কৈছে প্ৰথমতে আমি সলিউশনটো লিখি লম সো এটো আমি কি কৰিব লাগিব প্ৰথমতে তাঁৰডালৰ কি লৈছে
ৰুট এইখিনি ৰুট 4 ওম আমি ৰুট ওলোৱা সূত্ৰটো কি পাইছোঁ আচলতে R1 আমি প্ৰথমটো প্ৰথম তাৰডাল R1 বুলি থৈছোঁ আৰু দ্বিতীয় যিডাল তাৰ হৈছে L/2 দৈৰ্ঘ্যৰ সেইডাল R2 2ৰে বুজাম এইটো 1ৰে বুজাম চ' আমি R1 বুলি দিছোঁ মানে প্ৰথম তাৰডালৰ দৈৰ্ঘ্য ৰুট প্ৰথম তাৰডালৰ দৈৰ্ঘ্য চ' তাক আমি R ওলোৱা সূত্ৰটো কি আছিল rho L/A চ' এইটোৰ মান আমাক প্ৰথমতে দিয়া আছে R1ৰ মান কিমান আছে প্ৰথম তাৰডালৰ ৰুট কিমান বুলি কৈছে আমাক কৈছে 4 ওম আকৌ প্ৰথম লিখি দিছোঁ তাৰ ক্ষেত্ৰত কৈ লৈ আছোঁ আমি দ্বিতীয় তাৰডালৰ ক্ষেত্ৰত দ্বিতীয় তাৰডালৰ ক্ষেত্ৰত কি হ'ব R2 rho L টো আমাৰ কি কৰিছিল দ্বিতীয় ক্ষেত্ৰত L/2 তাৰ দৈৰ্ঘ্যটো মানে কিমান L/2 আগৰ ডালৰ আধা মানে চ' L/2 আৰু কালি কিমান বুলিছিল টুৱাইচ A মানে আগৰ কালিৰ দুগুণ টুৱাইচ A চ' এইটো আমি ভাঙি ল'লে কিমান হ'ব 1/4 rho L/A 1/4 rho L/A চ' ইয়াত এইটোৰ পৰা আমি এইটো কেনেকৈ পালোঁ মই তোমালোকৰ ছাইডত ইয়াত দেখুৱাই দিছোঁ আমাৰ দিয়া আছিলে যে R2 rho L2/2 A চ' আমি কি কৰিম R2 ইফালে আছে তাৰপিছত এইখিনি rho L/2 ইনটু ইয়াৰ তলত এটা 1 আছে চ' 1টো এই কৰিলে ওলোটি গৈ কিনে কি হ'ব 1 এইটো কিমান হ'ব rho L/2 2 4 হ'ব 4 L1 L আৰু এইটো A থাকিব এইখিনি চ' ইয়াক আকৌ কি কৰিছোঁ আমাৰ অংকটো কৰিবৰ সহজৰ কাৰণে কি কৰিছোঁ আমি ইয়াৰ লগত এটা 1 পূৰণ হৈছিলে 1টো ইফালে আনিছোঁ 1/4 rho মানে এইটো এটা এক্সট্ৰা পাৰ্ট কৰিছোঁ এইটো কি কৰিছোঁ L/A চ' এইটো আমি এক্সট্ৰা কিয় পাৰ্ট কৰিছোঁ এই মানটো R1ৰ সমান এইটো R1 rho L/A চ' ইয়াৰ ঠাইত মানে আমি R1 বহাম চ' R2 টো লিখ পালোঁ R2 1/4 R1 চ' গম পালোঁ চ' R2 1/4 R1ৰ মান কিমান আছিল ইনটু হৈ আছে এনেকৈ থকা মানে ইনটু হৈ থকা চ' R1ৰ মান কিমান আছিলে 4 R2 4 কটাকটি গৈ কিমান থাকিব R2 তোমালোকে গম পালা তোমালোকে কিতাপত চোৱা R2 1 কেনেকৈ আছে কেনেকৈ কৰিছে এই বস্তু তোমালোকে গম পালা চ' নিশ্চয় তোমালোকে ইয়াৰ পৰা লাভান্বিত হৈছা তোমালোকে মই এইখিনি যদি বুজাওঁতে যদি বুজি পোৱা নাই ক'ৰবাত কিবা যদি সৰু বস্তু যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাবা মই আকৌ এটা ভিডিঅ' বনাই তোমালোকক বুজাবলৈ চেষ্টা কৰিম মই আশা কৰোঁ তোমালোকে বুজি পাইছা তোমালোকৰ লাভৱান হৈছে যদি তোমালোকে এইখিনি যদি অকণমান হ'লেও বুজি পাইছা তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিবা কমেণ্ট এটা কৰিবা কেনেকুৱা পাইছা চ' আগলৈ এনেকৈ ভিডিঅ' বনাই গৈ থাকিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে আগতে পোৱা ধন্যবাদ